নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, টেকনিক এণ্ড ডিয়াৰ চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে আসাম পুলিচ ABUB 2134 পোষ্টৰ বাবে আমি হয়তো যোৱা 24 এপ্ৰিল তাৰিখত ইয়াৰ কম্বাইণ্ড ৰিটাৰ্ণ এক্সামটো দি আহিলোঁ আৰু আমাৰ বাবে এটাই ষ্টেপ বাকী আছে, সেইটো হ'ল ফাইনেল কাট অফ লিষ্ট। চ' ফাইনেল কাট অফ লিষ্টটো কোনটো ডিষ্ট্ৰিক্টত কিমান যাব পাৰে আৰু আপোনাৰ কেটাগৰী অনুযায়ী জেনেৰেল, OBC, ST, SC, চ' এই গোটেইকেইটা কেটাগৰী কোনটো কেটাগৰীত কিমান ফাইনেল কাট অফ যাব, চ' সেইখিনি ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত জনাম। আৰু আপুনি ইয়াত জানিব পাৰিব যে আপোনাৰ এইবাৰ হয়তো আপুনি নিশ্চয় জানে যে 33খন আপোনাৰ ডিষ্ট্ৰিক্টৰ এইবাৰ ইণ্টাৰভিউ অৰ্থাৎ ফিজিকেল আৰু কম্বাইণ্ড ৰিটাৰ্ণ এক্সামটো হ'ল। চ' এই গোটেইকেইটা ডিষ্ট্ৰিক্টৰ আপোনাৰ কোনবোৰ ডিষ্ট্ৰিক্টত কাট অফ ল' যাব আৰু কোনবোৰ ডিষ্ট্ৰিক্টত মিডিয়াম যাব আৰু কোনবোৰ ডিষ্ট্ৰিক্টত আপোনাৰ কাট অফ হাই যাব, চ' এই গোটেইখিনি ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত জনাম। চ' ভিডিঅ'টো আপুনি সম্পূৰ্ণ চাব। আৰু যদি আপুনি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছিল তেনেহ'লে প্লিজ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, কাৰণ মই সদায় আসাম পুলিচ ৰিলেটিভ ভিডিঅ'সমূহ যেতিয়া আপোনালোকক লৈ আগবঢ়াম তেতিয়া আপুনি তাৰ ইনফৰমেশ্যন পাই যাব, যদিহে আপুনি চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখে। চ' তেনেহ'লে পলম নকৰি ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰথমতে মই আপোনাক এটা গুৰুত্বপূৰ্ণ কথা ক'ব খুজিছোঁ যে ফ্ৰেণ্ডছ, আপোনালোকে হয়তো জানে যে আমাৰ বাবে যিটো ফাইনেল কাট অফ লিষ্টটো বনিব, চ' সেই কাট অফ লিষ্টটো গোটেইকেইটা ডিষ্ট্ৰিক্টৰ বাবে একে নহ'ব। কিছুমান ডিষ্ট্ৰিক্টত হয়তো আপুনি জানেই যে কিছুমান ডিষ্ট্ৰিক্টত আপোনাৰ কাট অফ হাই যাব আৰু কিছুমান ডিষ্ট্ৰিক্টত কাট অফ মিডিয়াম যাব আৰু কিছুমান ডিষ্ট্ৰিক্টত কাট অফ একেবাৰে কম যাব অৰ্থাৎ আপোনাৰ ল' যাব। চ' কোনবোৰ ডিষ্ট্ৰিক্টত কাট অফ হাই যাব আৰু কোনবোৰ ডিষ্ট্ৰিক্টত মিডিয়াম যাব আৰু কোনবোৰ ডিষ্ট্ৰিক্টত আপোনাৰ ল' যাব, চ' এই গোটেইখিনি ডিটেইলছ মই আপোনাক এটা এটাকৈ দেখুৱাম। চ' ভিডিঅ'টো আপুনি সম্পূৰ্ণ চাব। যে নহওক তেনেহ'লে আমি ডিষ্ট্ৰিক্টকেইটা চাই লওঁ। বান্ধৱীসকল, প্ৰথমতে মই আপোনাক জনাব খুজিছোঁ যে কোনবোৰ ডিষ্ট্ৰিক্টত কাট অফ হাই যাব। চ' সাধাৰণতে এইবোৰ ডিষ্ট্ৰিক্টসমূহত কাট অফ হাই যাব: বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, ধেমাজি, ধুবুৰী, যোৰহাট, কোকৰাঝাৰ, মাজুলী, শিৱসাগৰ, তিনিচুকীয়া। চ' এইবোৰ ডিষ্ট্ৰিক্টৰ পৰা যদি কোনোবা ফ্ৰেণ্ড বিলং কৰি আছে তেনেহ'লে ফ্ৰেণ্ডছ আপুনি জানি লওক যে আপোনাৰ ডিষ্ট্ৰিক্টসমূহত বাকী ডিষ্ট্ৰিক্টসমূহতকৈ আপোনাৰ এইবোৰ ডিষ্ট্ৰিক্টত কাট অফ হাই যাব। তথাপি হাই কিমান যাব মই আপোনাক এইটো ভিডিঅ'ত এটা হিণ্ট দিম। চ' তাৰ পৰা আপুনি কিছু হ'লেও অনুমান পাব যে আপোনাৰ ডিষ্ট্ৰিক্টত এইবাৰ একজেক্টলি এইখিনি নম্বৰৰ ভিতৰত ফাইনেল কাট অফটো হোৱাৰ সম্ভাৱনা আছে। চ' ইয়াৰ আগতো আমি এটা ভিডিঅ'ত এনালাইজ কৰি চাইছোঁ যে এইবাৰ গোটেই অসমৰ যিটো অভাৰঅল কাট অফটো আহিব, চ' সেইটো আপোনাৰ 70ৰ পৰা 83লৈকে হাইষ্ট স্ক'ৰ কৰিব। চ' সেই হিচাপে আপোনাৰ ডিষ্ট্ৰিক্ট এইবোৰ কাট অফৰ ভিতৰত থকাৰ সম্ভাৱনা আছে। চ' মই আপোনাক দেখাই আছোঁ। চ' আপোনাৰ কাট অফটো কিমান যোৱাৰ সম্ভাৱনা আছে, যে নহওক হাই তথাপি কিমান যাব। চ' যদি আপুনি এইখিনি নম্বৰ যদি স্ক'ৰ কৰিব পাৰিছে তেনেহ'লে ফ্ৰেণ্ডছ আপুনি কনফাৰ্ম হওক যে 100% আপোনাৰ ফাইনেল মেৰিট লিষ্টত আপোনাৰ নামটো আহিব। চ' যদি আপুনি 78ৰ পৰা 80 মাৰ্ক অৰ্থাৎ আপুনি ৰিটাৰ্ণ প্লাছ ফিজিকেল, চ' এই দুয়োটা মিলি যদি আপুনি 78ৰ পৰা 80লৈকে মাৰ্ক স্ক'ৰ কৰিব পাৰিছে তেনেহ'লে 100% আপুনি আপোনাৰ যিটো ফাইনেল কাট অফ লিষ্টটো বনিব, চ' তাত আপোনাৰ নামটো আহিব। তাৰপিছত মই ক'ব খুজিছোঁ যে OBC, চ' যদি OBCৰ কোনোবা ফ্ৰেণ্ড আছে তেনেহ'লে ফ্ৰেণ্ডছ আপোনাৰ যদি ফিজিকেল প্লাছ ৰিটাৰ্ণ মিলি এই দুয়োটা মিলি যদি আপোনাৰ 76 মাৰ্ক স্ক'ৰ কৰিব পাৰিছে তেনেহ'লে আপোনাৰ নামটো 100% ফাইনেল মেৰিট লিষ্টত অহাৰ সম্ভাৱনা আছে। আৰু STৰ বাবে ঠিক সেনেকুৱাই, যদি আপোনাৰ ফিজিকেল প্লাছ ৰিটাৰ্ণ, চ' এই দুয়োটা মিলি যদি আপুনি 73 মাৰ্ক স্ক'ৰ কৰিব পাৰিছে, চ' তেনেহ'লে আপুনি ইয়াত কনফাৰ্ম হ'ব পাৰে যে আপোনাৰ নামটো ফাইনেল মেৰিট লিষ্টত অহাৰ সম্ভাৱনা আছে। ঠিক সেইদৰে SC কেণ্ডিডেট ঠিক সেনেকুৱাই, যদি আপুনি ৰিটাৰ্ণ প্লাছ ফিজিকেল দুয়োটা মিলি যদি আপুনি 70 মাৰ্ক স্ক'ৰ কৰিব পাৰিছে, চ' তেনেহ'লে আপোনাৰ নামটো ফাইনেল মেৰিট লিষ্টত অহাৰ সম্ভাৱনা আছে। আৰু ABUB, চ' এই দুয়োটাৰ বাবে মই এই ফাইনেল কাট অফটো কৈ আছোঁ। চ' ইয়াতকৈ আপোনাৰ ABUB, চ' দুয়োটাৰ মাজত 1-2ৰ ডিফাৰেঞ্চ হ'ব, তাতকৈ বেছি হ'ব নোৱাৰে। আৰু ফিমেলৰ ক্ষেত্ৰত ঠিক সেনেকুৱাই 3ৰ পৰা 5লৈকে ডিফাৰেঞ্চ হ'ব ফিমেলসকলৰ বাবে। ঠিক সেনেকুৱাই ইয়াত চাওক আপোনাৰ 78 আছে, যদি আপুনি 78ৰ লগত 3 বা 5+ কৰি যিটো মাৰ্ক পাব, চ' সেইটো আপোনাৰ বাবে ফাইনেল কাট অফ লিষ্টটো বনিব। আপোনাৰ মেল ফিমেল দুয়োটাই একেই হ'ব, 1-2 মাৰ্কৰ ডিফাৰেঞ্চ হ'ব, তাতকৈ বেছি হ'ব নোৱাৰে। চ' মিডিয়াম যোৱা ডিষ্ট্ৰিক্টসমূহ হৈছে চিৰাং, চৰাইদেউ, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, কামৰূপ, কাৰ্বি আংলং, লখিমপুৰ, মৰিগাঁও, নগাঁও আৰু আপোনাৰ শোণিতপুৰ,
তাৰপিছত সাউথ শালমাৰা ওদালগুৰি সো যদি এইবোৰ ডিস্ট্ৰিক্টৰ পৰা বা ফ্ৰেন্ড বিলং কৰি আছে তেনেহলে ফ্ৰেন্ডস আপোনাৰ কাট অফটো বেলেগ যিবোৰ ডিস্ট্ৰিক্ট আছে তাতকৈ আপোনাৰ কাট অফটো মিডিয়াম যাব সো আপোনাৰ কাট অফটো হাইও না যায় আপোনাৰ কাট অফটো লও না যায় আপোনাৰ ডিস্ট্ৰিক্টটো মিডিয়ামত থাকিব সো তথাপি মিডিয়ামত কিমান যাব সো মই আপোনাক এইটো ভিডিঅ'ত এটা হিন্ট দিম সো তেনেহলে চাই লওক বন্ধু বান্ধৱীসকল মিডিয়াম কাট অফ যোৱা ডিস্ট্ৰিক্টসমূহৰ এক্সপেক্টেড কাট অফটো হৈছে সো জেনেৰেলৰ বাবে 75ৰ পৰা 78 হয়তো ইয়াতকৈ এক কম বেছি হ'ব পাৰে ইয়াত তাতকৈ বেছি হ'ব নোৱাৰে ঠিক সেইদৰে OBCৰ বাবে সো 73ৰ পৰা 76 সো ঠিক সেইদৰে STৰ বাবে 70ৰ পৰা 73 লৈকে ফাইনাল কাট অফটো হোৱাৰ সম্ভাৱনা আছে ঠিক সেইদৰে HCৰ বাবে 68ৰ পৰা 70ৰ ভিতৰত ফাইনাল কাট অফটো হোৱাৰ সম্ভাৱনা আছে আৰু EBৰ বাবে ঠিক হেনেকৈ ইয়াতকৈ 1-2 কম বেছি হ'ব আৰু যদি ফিমেলৰ কোনো ক্যান্ডিডেট আছে সো আপোনাৰ বাবে ঠিক হেনেকৈ 3ৰ পৰা 5 লৈকে ডিফাৰেন্স হ'ব আপোনাৰ ক্যাটাগৰী অনুযায়ী যদি আপুনি জেনেৰেলৰ বাবে আছে তেনেহলে আপুনি ইয়াৰ লগত 5 প্লাস কৰিব 75ৰ লগত আৰু যদি আপুনি বেলেগ ক্যাটাগৰীৰ হয় তেনেহলে 3 প্লাস কৰিব সো যে নহওক আৰু ল কাট অফ যোৱা ডিস্ট্ৰিক্টসমূহ হৈছে আৰু আটাইতকৈ ল কাট অফ যোৱা ডিস্ট্ৰিক্টসমূহৰ ভিতৰত হৈছে ডিমা হাছাও হাইলাকান্দি হজাই কামৰূপ মেট্ৰ কৰিমগঞ্জ কাৰ্বি আংলং আৰু দৰং সো এইবোৰ ডিস্ট্ৰিক্টসমূহৰ পৰা যদি কোনোবা ফ্ৰেন্ড বিলং কৰি আছে তেনেহলে ফ্ৰেন্ডস আপোনাৰ কাট অফ বেলেগ যিবোৰ ডিস্ট্ৰিক্ট আছে সো সেইসমূহ ডিস্ট্ৰিক্টতকৈ আপোনাৰ কাট অফটো একেবাৰে ল যাব সো তথাপি ল কিমান যাব সো মই আপোনাক এটা হিন্ট দিম সো তেনেহলে আমি চাই লওঁ সো বন্ধু বান্ধৱীসকল আপোনালোকৰ ফাইনাল কাট অফটো বাকি ডিস্ট্ৰিক্টসমূহতকৈ আপোনাৰ কাট অফটো একেবাৰে ল যাব সো তথাপি আপোনাৰ জেনেৰেলৰ বাবে 72ৰ পৰা 75 লৈকে আপোনাৰ ফাইনাল কাট অফ লিষ্টটো হোৱাৰ সম্ভাৱনা আছে আৰু ঠিক সেইদৰে OBCৰ বাবে 68ৰ পৰা 72ৰ ভিতৰত ফাইনাল কাট অফটো হোৱাৰ সম্ভাৱনা আছে ঠিক সেইদৰে STৰ বাবে ঠিক হেনেকৈ 66ৰ পৰা 69ৰ ভিতৰত ফাইনাল কাট অফটো হোৱাৰ সম্ভাৱনা আছে আৰু ঠিক সেইদৰে HCৰ বাবে 63ৰ পৰা 68 লৈকে ফাইনাল কাট অফটো হোৱাৰ সম্ভাৱনা আছে বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো জানিব পাৰিছে যে এবাৰ গোটেই অসমৰ যেটো ওভাৰঅল যেটো মাৰ্ক সো ওভাৰঅল মাৰ্কটো হল আপোনাৰ 70ৰ পৰা 80 লৈকে যদি আপুনি এইখিনি মাৰ্কৰ ভিতৰত আছে তেনেহলে ফ্ৰেন্ডস 100% সেফ জোনত আছে আৰু বন্ধু বান্ধৱীসকল আপোনাৰ ক্যাটাগৰী অনুযায়ী আৰু আপোনাৰ ডিস্ট্ৰিক্টৰ মুঠ ভ্যাকেন্সিৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ ফাইনালি কাট অফটো এক্সাক্টলি কিমান যাব সো সেইখিনি ডিটেইলছ মই লৈ আহিম সো আজিৰ বাবে এইখিনি আছিল ভিডিঅটো যদি ভিডিঅটো ভাল লাগিছে তেনেহলে প্লিজ আপুনি ভিডিঅটো এটা লাইক কৰিব আৰু যদি আপুনি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছিল তেনেহলে প্লিজ আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব কাৰণ মই যেতিয়া আসাম পুলিচ ৰিলেটিভ ভিডিঅসমূহ আপোনালোকক লৈ আগবঢ়াম তেতিয়া আপুনি তাৰ ইনফৰমেশন পাই যাব সো আজিৰ বাবে এইখিনিয়ে লগ হ'ম আৰু এটা নতুন ভিডিঅত জয় আই অসম।